ঐ জানৈ পকেটত পইচা নাই, ঐ জানৈ ফুৰিব যাবলে, ঐ জানৈ মগজুত মাল নাই, ঐ জানৈ প্ৰেমত পৰিবলে, ঐ জান কান্দি আছোং, ঐ জান চকু পানী ওলোৱা নাই, ঐ জান শুই আছোং, ঐ জান টোপনি ধৰা নাই, ঐ জানৈ এ মজা तेरी झलक सर पे सिवाली नैना मदक बर्फी तेरी झलक सर पे सिवाली बातें करे दोहरफी ওই কি গান গাইছিলা কবা স্যার পুষ্পা গান পুষ্পা এ কামাই যি পায় নহওক কিয় তই আকৌ বাগা মোৰ ভাল লাগে শিৱালী গানটো হ'ব স্যার আপুনি টেনশনে নলব तेरी झलक सर पे सिवाली नैना मदक बर्फी तेरी झलक सर पे सिवाली बातें करे दोहरफी মজা ভাল লাগে পুষ্পা চিনেমাৰ এই গানটো আকৌ এবাৰ শুনিলোঁ যে কি নহওক পুষ্পাৰ ঠেংটো যে বেকা লেঙাকে যে খোজকাঢ়ে কেলে সেইটো স্যার পুষ্পাৰ জন্মগত দুখ জন্মগত দুখ নহয় কেলে নহব স্যার পুষ্পা সিনেমাখনত পুষ্পা অৰ্থাৎ আলু অৰ্জুনে পুষ্পা সিনেমাখনত তেনেকৈ এক্টিং কৰিছে মানে পুষ্পা তেখেত জন্ম হৈছে লেঙেৰাকে ইয়া তাৰ মানে তই ক'ব বিচাৰিছ সেই এক্টৰজনে পুষ্পা চিনেমাখনত লেঙেৰাকে পুষ্পা হিচাপে জন্ম লৈছে হয় স্যার পুষ্পাত লেঙেৰাকে জন্ম লৈছে মানে জন্মগত দুখ বঢ়িয়া এবাৰ মই প্ৰশ্ন সুধিম খাটাৰা ঐ স্যার আজি মোৰ লগত এনেকুৱা খাটাৰা এটা উত্তৰ আছে আপুনি যেনেকুৱা প্ৰশ্ন নুসুধক কিয় সেই উত্তৰটো হ'ব MV এইটো আকৌ কেনেকুৱা বস্তু MV Yes sir MV কিন্তু মই অসমীয়াত কম MV M মানে মই M তেনেকুৱা বুজাইছো যে আৰু V মানে ভাইটি ভন্টি তেনেকুৱা ধৰণৰ মানে কৈছো মই ইংলিছত উত্তৰটো কম অসমীয়াত হ'ব না স্যাৰ জানো পাই তই কি কৈছ মোৰ মগজুত একোৱে সোমোৱা নাই তই কৈছ যে যি প্ৰশ্ন সুধিল তাৰ উত্তৰটো MV হয় কৈছ এতিয়া তই ভাত খালি না বুলি সুধিলে MV কেনেকে হ'ব স্যাৰ আপুনি সুধি লওক প্ৰথমে কি আকৌ ভাত খাই আহিছ তই আজি স্যাৰ MV MV কৰবাত হাক থাকে নেকি মই এটো শৰ্ট ফৰ্মত কৈছো স্যাৰ ফুল ফৰ্মত MV ৰ ফুল ফৰ্ম হ'ব মটৰ ভাজি M মানে মটৰ V মানে ভাজি V ভ M ম মিলিছে স্যাৰ MV মটৰ ভাজি মিলিছে তো আকৌ প্ৰশ্ন সুধিম ৰ কামাই চাৰি কি উত্তৰ আনিছে হয় স্যাৰ খাটাৰা উত্তৰ সুধক আচ্ছা তই এতিয়া কচোন তোৰ কিহলে বেছিকে ভয় লাগে স্যাৰ MV লে ভয় লাগে MV ফুল ফৰ্ম মানে কি স্যাৰ MV মানে হৈছে মৰিবলে ভয় লাগে M মানে মৰিবলে V মানে ভয় লাগে তো বা এক্সট্ৰা কেনে স্যাৰ আকৌ সুধক এবাৰ তই কচোন কোনে সহজে ধনী হ'ব পাৰে মানে সহজতে কোনে ধনী হয় স্যাৰ MV বিলাকে সহজতে ধনী হ'ব পাৰে এবাৰ আকৌ MV মানে কি হয় MV মানে মডাৰ্ণ ভিক্ষাৰী বিলাকে দিনটোত 2000কে ভিক্ষা কৰি কমালেও কিমান হ'ব স্যাৰ মাহটোত 2-3 গুণ 6 হৈছে আৰু কিবা এটা গম পালে কেহেজা হ'ল 2-3 গুণ 6 মানে 60,000 টকা আয় কামাই MV মডাৰ্ণ ভিক্ষাৰী বিলাকে সহজতে ধনী হয় তোৰ কথাটো হোৱা বস্তু হৈ থাকিব বেলেগ প্ৰশ্ন সুধক স্যাৰ ঠিক আছে বেলেগ প্ৰশ্ন ৰূপকোঁৱৰ বুলি কাক কোৱা হয় স্যাৰ MV ৰূপকোঁৱৰ বুলি কোৱা হয় এইটোতো 129% মিছা MV জ্যোতিপ্ৰসাদ আগৰৱালা ক'ত মিলিছে MV জ্যোতিপ্ৰসাদ আগৰৱালা মিলা নাই স্যাৰ এই ক্ষেত্ৰত MV মানে হৈছে মোৰ ভাগিন বাৰু ঠিক আছে MV মানে মোৰ ভাগিন তোৰ ভাগিন সেইটো মিলিছে কিন্তু ৰূপকোঁৱৰ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাকে কোৱা হয় তোৰ ভাগিনক কেতিয়াৰ পৰা ৰূপকোঁৱৰ বুলি ক'লে নহয় স্যাৰ ঘৰতে ৰূপকোঁৱৰ বুলি মাতে তাক মই শেষ গতিকে বেলেগ প্ৰশ্ন সুধক স্যাৰ এবাৰ কিবা এটা বেলেগ ধৰণৰ সুধিব লাগিব স্যাৰ কি হ'ল এবাৰ বেলেগ সুধিম তোৰ MVটো কেতিয়াও নহয় মই কৈছো নহয় দে গধূলি টাইমত তোক কোনে বেছিকে ডিষ্টাৰ্ব দিয়ে MVয়ে ডিষ্টাৰ্ব দিয়ে স্যাৰ বোপাই MVয়ে ডিষ্টাৰ্ব দিয়ে এতিয়া মই জানিব বিচাৰিছো তোক কোনটো MVয়ে ডিষ্টাৰ্ব দিলে আমাৰ ঘৰত স্যাৰ MV দুজনীমান আছে এনেকুৱা ডিষ্টাৰ্ব দিয়ে কান্দি থাকে মোৰ মাথা বেয়া হৈ যায় এটা তই ক'ব লাগে হে MV কিজনী কোন MV মানে হৈছে স্যাৰ মাইকী ভেকুলি
মই চেছ এডালে জপা যেনেকে হেলো এমভিয়ে দি আছে যে উত্তৰ এমভিয়ে দি আছে যে এইটো কেনেকে মিলিছে এমভি এম মানে মাইকী ভি মানে ভেকুলী চাতে চা মই আপোনাক কৈছিলো না মোৰ লগত এমভি উত্তৰে আছে সুধক প্ৰশ্ন ঠিক আছে এবাৰ শুন তোক জীৱনত কোনটো ঘটনাই আটাইতকৈ বেছি দুখ দিব মই জানোগে উত্তৰটো তই এমভিয়ে হ'ব কিন্তু সেইবিলাক বাদ দি পোনে কৈ থ এই ক্ষেত্ৰত এমভি নামৰ কোনটো ঘটনাই তোক বেছিকে দুখ দিব Yes, sir, MV. Obviously, MV মোক বেছিকৈ দুখ দিব আৰু সেই MV-টো হৈছে M মানে মোবাইল V মানে ভাঙিলে মানে মোবাইল ভাঙিলে সেইটো ঘটনাই মোক জীৱনত বেছিকৈ দুখ দিব কাৰণ জীৱনটোৱে হৈছে আমাৰ মোবাইল ফোন কি কৰোঁ আজি গোটেই দিনটো এমভি হৈ থাকিব যেনে পাইছোঁ লাষ্ট আৰু দুটামান সুধোঁ দে তাৰপিছত খতম আজি উত্তৰবিলাক এমভি হ'ব নিচিনা পাইছোঁ লাষ্ট আগত দে ক তোৰ বাইক কোনে বিয়া কৰাইছে স্যাৰ মোৰ বাইক এমভিয়ে বিয়া কৰাইছে ঠিক আছে গম পালোঁ দে এমভিয়ে বিয়া কৰাইছে সেই এমভিজন কোন এমভি মানে হৈছে স্যাৰ মোৰ ভিন্দো এম মানে মোৰ ভি মানে ভিন্দোৱেতো বাইক বিয়া কৰাব ন অবভিয়াছলি বাপেকে মাহাকক বোৱা ভাতো জোল মই কি প্ৰশ্ন সুধিছোঁ ঠিকে আছে দে এমভিয়ে বিয়া কৰালে তোৰ বাইক লাষ্ট প্ৰশ্ন তোক কাক বেছিকে ভাল লাগে আটাইতকৈ বেছি ভাল কাক লাগে তোৰ মোৰ স্যাৰ আটাইতকৈ বেছি ভাল লাগে এমভিক সেই এমভি গৰাকী কোন মাকনৰ ভনীয়েক স্যাৰ চেছ আজি গোটেই দিনটো এমভি হ'ব তই জিকিলি তই চালি তই ক আমাৰ মহাত্মা গান্ধী ছাৰে কিয় লং পেণ্ট পিন্ধা নাছিল লাষ্ট উত্তৰ স্যাৰ থেংক ইউ দে মাজতে হ'লে কৈ দিছোঁ দে চানি উত্তৰটো দে ওকে স্যাৰ মই মজা সঠিক উত্তৰ এটা দিছোঁ একচুৱেলি আগতে আমাৰ মহাত্মা গান্ধী ছাৰে লং পেণ্ট পিন্ধিছিল কিন্তু যেতিয়া আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে জনতাই ব্ৰিটিছ শাসনৰ পৰা মুক্ত পাবৰ কাৰণে সংগ্ৰাম যুদ্ধ কৰি আছিল তেতিয়া ছাৰ বিভিন্ন সভাই মিটিঙে আমাৰ মহাত্মা গান্ধী ছাৰে লক্ষ্য কৰিছিল দেশৰ বহুত জনতাই ভালদৰে চোলা পিন্ধা নাছিল ভালদৰে লং পেণ্ট পিন্ধা নাছিল চুৰিয়া পিন্ধিছিল কোনো ধৰণৰ কিছুমানৰ পিন্ধিবলৈ ভালদৰে একোৱেই নাছিল দেশৰ জনসাধাৰণে যদি এনেকৈয়ে আন্দোলন কৰি আছে গতিকে ময়ো আজিৰ পৰা লং পেণ্ট নিপিন্ধি চুৰিয়া পিন্ধি আন্দোলন কৰিম বুলি এখন সভাত প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু সেই দিনাখনৰ পৰাই তেখেতে আজিলৈকে অৰ্থাৎ যেতিয়ালৈকে জীয়াই আছিল লং পেণ্ট নিপিন্ধি চুৰিয়া পিন্ধি আছিল 100% শুদ্ধ তই গতিকে আজিলৈকে আছোঁ থেংক ইউ ছাৰ